দাইটি উঠাই নাই নেকি? বহুত সোনকালে আহিলো। কি কৰোঁ? যা উঠিব নহয়। কৃষ্ণ কি হ'ল দাইটি? মানুহ মাৰিবি দেই। ৰাতিপুৱাই মানুহৰ ঘৰৰ দুৱাৰমুখত এনেকে ৰৈ থাকে নেকি? ভয় খালে নেকি দাইটি? ভয় নেখাই পাৰিছোনে? ৰাতিপুৱাই পুৱাই ওলালিহি যে। মই মানে দাইটি কি হ'ল? কালি ৰাতি লৈ আহিলি? নহয় দাইটি, সপোন। তই চিন্তা নকৰিবি। এই তোৰ এবাৰ সপোন মই দিঠকত পৰিণত কৰিম, বুজিছ? দাইটি ব'লক কলে যাবি? ছোৱালী চাওঁগে, মই আহিলো নহয় ওলাই কৰি। এতিয়া পুৱাই মই গা পা ধোৱাই নাই। এটা কাম কৰ, দাইটি তই নহলে অকণ আগুৱাই যা। মই গা পাটো ধুই গৈ আছো, যা। আৰু হেৰি, এইটো ফিটিং হৈ ওলাবি। আপুনি হয় নেকি? তেনেহ'লে দাইটি মই গৈ থাকোঁ, আপুনি সোনকালে আহিব। যাম যা। যাম যা, কিবা এমুঠি খাই গৈ আছো, যা। সপোন দেখি বাপেকে ছোৱালী লাগেই তাক বিয়া পাতিবলৈ। বেঙাটো কৰবা। যাম যা। দাইটি পিছে আহিবনে নাহে? মোৰোতো ঘৰত একো কাম নাই, ভিতৰতে বহি থাকে। কি কৰে কৰিব যা। চম্পা তই মোৰনো কেতিয়া হবি? তোৰ কথা ভাবি ভাবি ৰাতি মোৰ টোপনি নোযোৱা হৈছে জানো। ৰাতি যে মই টোপনিটো তোকেই দেখা পাওঁ। চম্পা, তোক যে মই আই লাভ ইউ। এইবাৰ কিবাকে হ'লেও তোক মই আই লাভ ইউ বুলি কমেই কম আৰু। দাইটি ৰ'ব, মই যাম। তই যোৱাই নাই? মনত পৰি আছে যে। তয়ো বৰ কিবা দেই। ৰ মই কি নাযাওঁ বুলি ভাবিছিলো? নাই, মনত পৰি আছিলে বহুত। ব'ল আজি কিবা এটা কাম এটা কৰি দি হেষ্ট নেষ্ট কৰি দিম আৰু। ব'ল। ঘৰত আকৌ মায়েহে মায়ে জপনা। ব'ল। কথা এটা ভাবিছো, বুজিছো। এই যে কেলা চুকৰ আহঁত গছজোপাৰ তলত বাবা এটা বহে। বাবা? চিংফু বাবা, একদম বৰ ভাল। এটা কাম কৰো, প্ৰথমতে গৈ বাবাৰ ওচৰত তোৰ হৈ মন্ত্ৰ ফাঁকি মাতি লওঁ। মন্ত্ৰ ফাঁকি মাতিলেই এই যে বাটত এই লুটি ঘটিবিলাক আৰু নহয়। ব'ল। ঠিক কৈছে একদম। আপোনালোক চাব পাৰি। তোৰখনকে হৈ লওকচোন। ব'ল। জয় চিংফু বাবা। ৰাম 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 হৰি ৰাম 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 ৰাম
ক'লা ঘটক নহয়নে হেৰ ক'লে যাওঁ হয় হয় আমি সেই ছোৱালী চাবলৈ যাওঁ বোৱাৰী চি 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 ক'ত বোৱাৰী চাবলৈ যাওঁ বোৱাৰী নহয় ছোৱালী ছোৱালী ইয়াৰ তাকে লাহেকে ক'ব নোৱাৰা হ'ব লাহেকে ক'লেও মই শুনো মোক কি ক'লা বুলি ভাবিছ নেকি এইটো মাতৃ মই পুতেক নহয়নে হয় খুৰাদেউ তয়ো হ'বলৈ ইয়াৰ লগতে যাওঁ হয় খুৰা ময়ে বিয়া পাতিম জীয়া জীয়া কাটিব কি জীয়া কাটিবি জীয়া নহয় বিয়া পাতিব বিয়া 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 তাকে ইমান চিঞৰি ক'ব লাগে নেকি মই লাহেকে ক'লেও শুনো খুৰা আপুনি ক'লে যায়নো কি কৈছ অকণ বৰকে কচোন আপুনি ক'লে যায় মই সেই ৰবীনৰ ঘৰৰ পৰা আহোঁ মাকৰ আজি বছৰেকীয়া সকাম তালৈকে বুলিয়ে যাওঁ যাওক যাওক খাওক কি খাম খাওক নহয় যাওক 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 এইটো বৰ ধুম কলা দেই ৰচোন কাক ধুম কলা বুলি কৈছ কাক ধুম কলা বুলি কৈছ মই কি কলা বুলি ভাবিছ মোক কলা বুলি ভাবিছ হা কথা অলপ ভালকে চাই চিতি কবি কিন্তু নহ'লে কথা বেয়া হৈ যাব কৈ দিলো যা মোক কলা বুলি ভাবিছ ৰাম ভাত কাটিলেই নহয় বল বাবাৰ ওচৰত তই চব কথা কবি এই চবৰ নিচিনা সেই ভাত কটা মানুহবিলাক তেতিয়া আৰু নাহে হা বল বাবা কিন্তু বহুত ভাল তোৰ এবাৰ কাম হ'বই বাবা ধ্যানতে বহি আছে বাবা বহি আছে বাবা কি আছিল নামটো বাবাৰ চিংফু ইমান পাহৰণে চিংফু জোতা চেণ্ডেল খুলি ল'বি প্ৰণাম বাবা জয় চিম্ফু বাবা কিয় আহিলি মোৰ ওচৰলৈ বাবা আমি মানে হি ৰত্নে আকৌ প্ৰণাম বাবা হেৰি আমি মানে কাম এটাত আহিলো কি কাম কোৱা মনত যি আছে সকলো কোৱা এই আগতে বাবাৰ দক্ষিণাটো দি লোৱা দক্ষিণা চাইহে বাবাই বিধান দিব পাৰিব বাবাৰ কথা কিন্তু সঁচা কথা দে কিবা এটা লওক বাবা বাবাই দক্ষিণা নলয় এইফালে দিয়া বাবা মই মানে সপোনত তেৰি বেঙাটো সপোনৰ কথা বাদ দে আচল কথাটো ক বাবা মই বিয়া পাতিম মোক ছোৱালী এজনী লাগে মই কিবা ছোৱালী দোকান খুলি থৈছো নেকি এই বেঙাটো কথা এটা ক'ব নাযায় বা বেয়া চেয়া নাপাব দেই ই অকণমান এনেই কোৱাই মানে বাবা বিয়া হোৱা নাই ছোৱালী চাই আছে কিবা বাধা চাধাই আছে নেকি তাকে আপুনি কিবা মন্ত্ৰই পাকি মাৰি দিয়ক চব ঠিক হৈ যাব সেৱা কৰা বাবাৰ চৰণত কৰ
হৰিও উঠা এ ফুলপাহ লোৱা জনী ছোৱালীকেই তোমালোকে এই ফুলপাহ দিবা সেইজনী ছোৱালীৰ লগতেই তোমাৰ বিবাহ সম্পন্ন হ'ব। দিয়ক বাবা ওম বিবাহেই নমঃ বিবাহেই নমঃ। জয় চিম্ফু বাবা ও বাবা আহিছো আৰু। যোৱা জয় চিম্ফু বাবা পাই গলো ও দাইটি বলক ফুলপাহ দিম আৰু একদম বিয়া পাতিম একদম বিয়াটো ও দাইটি কি হ'ল এই থৈ দিম হ'ল